প্ৰথমতে ফানি ৰিলছটো চাওক, তাৰ পাছত চাব ইয়াৰ কমেণ্টছ। মোৰ দীঘল চুলি, ৰাস্তা ধূলি আৰু মোক দেখি বহুতে আচৰিত জ্বলি, কিন্তু মই মানুহটো সৰুৰ পৰাই গলি। বেলেগ কথা পিছত কবি, সোনকালে তই ছাগলী গাখীৰ লগত খা হৰলিক্স গুলি। তোৰ দীঘল চুলি, দিম তাত মুতি, ৰাস্তাত দেখিলে তোক মাৰিম শিল গুটি। তোক নকয় কোনো গুলি, মই জনামতে চবেই ক'ব তোক চুট মাৰানি বুলি। তোৰ দীঘল চুলি, ৰাস্তাৰ ধূলি, তোক দেখি কোনো নজ্বলে কাৰণ তই হলি কাউৰীতকৈ কুলি, লগতে তোক ক'লো চুট মাৰানি বুলি। তোৰ দীঘল চুলি, ৰাস্তাৰ ধূলি, তাতে পালে উঘালিম তোৰ নলি। बुरा लगता है भाई, आप लोग भी जानते हैं। অ' দাদা, আমাৰ মায়ে এনেকুৱা চুলি পালে ঝাৰু বনালে হয়। চেট বুলিহে ক'লো তোক। এটাই ক'লো, জাষ্ট জমনিৰ কাৰণেহে ভিডিঅ'টো বনালো, বেয়া চেয়া নাপাবা দেই ব্ৰ'। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ বাকী ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব।